কৃষ্ণ ভাগৱতৰ পঞ্চম স্কন্ধ আজি পাঠ হ'ব ঋষভৰ চৰিত্ৰ। কৃষ্ণ ঋষভৰ চৰিত্ৰ। ভগৱন্ত ঋষভক তেওঁ প্ৰথমতে 10টা ৰূপ ধাৰণ কৰি পেলাই ভক্তক উদ্ধাৰ কৰিবৰ নিমিত্তে, ভক্তক কল্যাণ সাধন নিমিত্তে ভগৱন্তই চতুৰ্বংশী অৱতাৰত 24টা অৱতাৰ ধাৰণা কৰি পেলাই ঋষভ নামেৰে তেওঁ কি হয় অৱতাৰ লৈছিল। আপোনালোক সবাই মনত ৰাখিব, যিখিনি পদবন্ধে কৈ গ'ল সমস্তখিনি 24টা তত্ত্বৰ উপদেশত কীৰ্তনৰ 26টা অধ্যায়ৰ ভিতৰত যিটো প্ৰথম স্কন্ধ চতুৰ্বংশী অৱতাৰ বৰ্ণন, তাতে ঋষভৰ সমস্ত কাহিনীখিনি আছে। সেই ঋষভে জন্ম লৈ ভক্তিৰ মাৰ্গত আহি আহি কেনেদৰে তেওঁ বদৰিকা আশ্ৰমত ভগৱন্তৰ সাক্ষাৎ দৰ্শন হ'ল, সাক্ষাৎ তেওঁ ভগৱন্তৰ লীন হ'ল, সেই কথাখিনি এই ভাগৱতৰ পঞ্চম স্কন্ধত ঋষভৰ উপদেশ গোটেইখিনি দিছে। আৰু ইয়াত কৈ গৈছে পদবন্ধে আমি যিখিনি আমাৰ দেহৰ আৰু যিখিনি আমাৰ শৰীৰৰ যিখিনি আমি নীতি নিয়ম সংযম কৰিব লাগে, সেইখিনি পদবন্ধই ধুনীয়াকৈ আপুনি যদি একান্তবাৰ শ্ৰৱণ কৰিছে পদত ধুনীয়াকৈ কৈ গৈছে। আকৌ লাষ্টত এটা দিলে, বিয়াপি আছো মই সৰ্বভূত হৃদয়ত, মূৰ হৃদয়ত আছা চৰাচৰ জগত। নহয় নাই বাৰু? ভগৱন্তৰ এই ধৰাধামত দুষ্টক দমন কৰিবৰ নিমিত্তে আৰু সন্তক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তই তেওঁ যুগে যুগে অৱতাৰ ধাৰণ কৰে এই পৃথিৱীলৈ। এইকাৰণে ধাৰণ কৰে ভক্তক উদ্ধাৰ কৰিবৰ কাৰণে। আগত পদত কৈছে যে সৎসংগ আৰু অসৎসংগ, প্ৰবৃত্তি আৰু নিবৃত্তি। গতিকে আমি যদি সদায় সৎসংগত আলাপ কৰা হয়, আমি সৎ জ্ঞান উপদেশ হ'ব, সৎ জ্ঞান লাভ কৰি পেলাই সৎ সন্তান জন্ম দিয়া হ'ব। সেইকাৰণে লাষ্ট কৈছে যে সমস্ত ভূততে আছো ব্যাপী মই, কৃষ্ণক হৃদয়ত ধ্যান কৰি চিন্তা কৰা জগতত মই। গতিকে সেইটো উপদেশ ক'লে যে ভগৱন্তক ধ্যানত ৰাখিবৰ কাৰণে আমি সদায় অভ্যাস কৰিব লাগিব। ইয়াত কৈ গৈছে পদত যে অভ্যাস তপস্যা আচৰি কৰা আত্মাত বিশ্বাস, ধ্যান ধাৰণা আদি কৰিবা অভ্যাস। কীৰ্তনত লিখি থোৱা আছে যে মূকং কৰতি বাচালং পংগু লংঘায়তে গ্ৰীম যৎ কৃপা তমহং বন্দে পৰমানন্দং মাধৱ। আপোনালোকে চাওক, যিজনৰ হাত নাই, যিজনৰ ভৰি নাই, নহয়নে বাৰু, তেওঁ আকৌ পৰ্বতখন জয় কৰিব পাৰে, নোৱাৰে জানো বাৰু? সেইকাৰণে এই ঋষভৰ যিখিনি উপদেশ, সেই উপদেশতেই আমাৰ শৰীৰক তামসিক গতিৰ বৰ্ণনা আছে। ইয়াত আগত আপোনালোকে যদি শুনিছে যে সত্য, শৌচ, ক্ষমা, দয়া, এই 4টা বস্তুৰ কথা কৈ গৈছে, নাই কোৱা নে বাৰু? গতিকে এই গোটেইখিনি ঋষভৰ চৰিত্ৰখিনি আমাৰ দেহক বৰ্ণনা কৰিছে। গতিকে আমি যদি সেই উপদেশখিনি লৈ আমি যদি আগুৱাই যাওঁ, আমি সমস্তই আমাৰ হৃদয়তে কৃষ্ণ চলি গৈছে, নাই কোৱা জানো বাৰু? কৃষ্ণ নাভিৰ সমান ৰাজা নাহি ত্ৰিভুৱন, যাহাৰ ইহত হৰি জন্মিল পুন, পৰম ব্ৰাহ্মণ যাৰ
ব্ৰাহ্মণ সকলে ই কহিলা সাক্ষাৎ মাধৱ ভক্তি বলে পিতৃ বোলে গৈল পাছে ৰাজাৰ পৰিলন্ত গুৰু লগী হত ইৰাম দিলন্ত দক্ষিণা চাহি শাস্তনী আতি অল্প দিনে আখি লন্তনী ঘৰ গৃহস্থৰ ধৰ্ম কদে খায়া ভগৱন্ত মহিষী সহিতে পাছে ৰাজ্য ভুঞ্জিলন্ত অনন্তৰে কাষত পুত্ৰ ভৈলা জাতু প্ৰীতিৰ সমান হবে জগতে প্ৰখ্যাত জ্যেষ্ঠ ভৈলা ভৰত গুণত অনুপাম আজিও ভাৰবৰ্ষৰে কৰে যা নাম তাহান অনুজ কুবাবৰ্ত ইলাবৰ্ত কেতু ভদ্ৰ সেন মলয় পব্ৰ মব্ৰত্ৰ ইৰমিন্দ পিক আৰু বিদৰ্ভ কি কত হীন বজনয় অধিক একানুভূত ইৰাম আৰু নবজন ভৈৰা মহাভাগৱত তাকম্বাৰ নাম ৰাজা কহিব বেকত কবি হৰি অন্তৰীক্ষ প্ৰবোধায় পৰ পিম্পয়ান আর বহুত সূত্রয় নন্তর দ্রবিড সমক কর ভাজন কনিষ্ঠ নবজন সিদ্ধ ভৈলা পরম
বিশিষ্ট ৰাম বাসুদেৱ নাৰদৰ সংবাদ বিস্তাৰ কহিব মহিমানৱ সিদ্ধ সমস্তৰ একত্ৰ নিবাসতান নাহি দাসিত মহন্তৰ সংগে সদা ফুৰা পৃথিৱীত ৰাম পৰ একাকী জন ভৈৰন্ত ব্ৰাহ্মণ যজ্ঞশীল কৰ্মনিষ্ঠ ধৰ্মত নিপুণ ৰামেহিয়ে কশত পুত্ৰ ৰৈল স্থান সবাতে অধিক ভৈল ভৰত প্ৰধান ৰাম ঋষভে কৰিলা পাছে যেন কাজ সমস্তে কহিবু শুনিও কম হাৰাজ ৰাম বেদৰ ৰহস্য যিটো ভকতি উপায় ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কি পাময় লোকৰু মিলিলয় অনুৰাগয়া তিশয় ঋষভত পৰে লোকৱাননা জানয় ৰাম কালে আখি ঋষভৰ নিৰ্বতী লাচিত আসুৰিলা যুগ যিটো আতি বিপৰীত ৰামে কদিনা পুত্ৰ গৈল লয়া ভগৱন্ত্ৰ এই ব্ৰহ্মাৱত দেশ গয়া প্ৰৱেশ ভৈলন্ত্ৰ ৰামৰি ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি এই প্ৰণামী বহিলা পুত্ৰ গণে সংগ কৰি ৰামে ঋষভ পদতি শুনি ওক পুত্ৰগণ কহিব তো মাত আজি কথা বিদুপ ৰাম মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাকে নকৰিও নাৰ ৰামে শকুৰৰো আছে বিষয়ত ভোগজত বিস্তাৰ ভোজনে শুকৰীৰ সন্তোগত ৰাম বিস্তাৰ তুল্য বিষয়ক এতে কেতে জীৱাও দিব্য তপ কৰি খবে হৰি কভ জীৱা ৰাম এই ব্ৰহ্মানন্দ সুখ কল ভিবাও বিকলে তাহার উপায় কহ
শুনিও সকলে মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ স্থিৰ সংগী সংগ নৰ কক যাই বাৰ এহি দুই গোটা পথ বন্ধৰ মুখৰ জানিয়া মহন্ত সংগ লয়ো তৰ যাক বুলি সন্ত তাৰ শুনিও লক্ষণো মোৰ পাদ পদ্মে যাৰ নুগুচয় মন মহাশুদ্ধ চিত্ৰ কাম ক্ৰোধ বিবৰ্জিয় এই ভূত দায়া যাহাৰ ভাতে শুদ্ধ শীত মই চৰত যাৰ সদা ভৈলৰতি এই ধন জন গৃহতন কৰে শকতি দেহৰ নিৰ্বাহ পদে যিসব ধনত তাহাৰ অধিক কৰি নবানছে মনত ৰাম ইহাকে বুলিবে সাধু জানা পুত্ৰগণ শুনিও ককহো আবে অসাধুৰ লক্ষণ ইন্দ্ৰিয়ৰ প্ৰীত সাধি কৰ্মচ কৰে এই পৰম প্ৰমত পাপ সততে আচৰে ৰাম সেই কৰ্ম পাশে জীৱ বান্ধে আপোনাক এই নানা দেহ ধৰি ক্লেশ ভুঞ্জয় যাবত পুৰুষে তত্ত্ব নকৰে বিচাৰ অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ
ইৰামে পৰা ভৱ তাব দেখে পাৱে জীৱছয় আপোনাৰ নিজ স্বৰূপক নাজানয় ৰামাবে আৰু হেতু শুনিও ক পুত্ৰ গণ এই কৰ্ম জৰি বান্ধিলে ক পুৰুষৰ মন ইৰামে হেন কৰ্মাত্মক মনে শৰীৰক ধৰে মৰি উপজয় কতু উপজিয়া মৰে ইৰামে মতে কৰ্ময় ধীন হুয়া নৰ এ নানান জুনিত ভ্ৰমি ফুৰে নিৰন্তৰ ইৰামে অবিদ্যা ঢাকিলে নাহি আত্মা পৰিচয় শুনিও কহু আবে তৰ নয় পায় ইৰামই বাসুদেৱ নকৰে যাৱে ৰতি যাৱত শৰণলৈয়া নকৰে ভকতি ইৰামে তাবে দেখে দেহ ধৰি ভ্ৰমে সংসাৰত জানিয়া ভজিও মোৰ চৰণ পদ্মত ইৰাম সন্ত গুণক শ্ৰেষ্ঠ সন্ত বুলি মানে নিজ অৰ্থে মোৰ সেৱা পাখৰিল মনে পুত্ৰ ভাৰ্যা গৃহতে যাৰয়া শকতি এৰাম সেহি হেতু অজ্ঞানী ৰিয় যায় ধুগতি অন্য স্নেহ ভাৱ নাৰী পুৰুষৰ মৈথুন সুখত গ্ৰন্থি বাৰে হৃদয়ত